দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি বিজেপিৰ এক বৈঠকত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। কালিলৈ পুৱা নৱনিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব অমিত শ্বাহে। তাৰ পাছতে তেওঁ পঞ্চায়ত প্ৰতিনিধিৰ এক বৈঠকত অংশ ল'ব। বিয়লি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান উদ্বোধন কৰিব অমিত শ্বাহে। কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী। কালিৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্লাবিত হৈছে মহানগৰীৰ কেইবাটাও অঞ্চল। ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে আগন্তুক 24 ঘণ্টাৰ বাবে সতৰ্কতা জাৰি কৰিছে। অহা 24 ঘণ্টাত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ, ধুমুহা, ঢেৰেকনি, বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। গতিকে সকলোকে সাৱধান থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান বিভাগে। অসমত হ্ৰাস পাইছে অপৰাধৰ হাৰ। প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ হ্ৰাস পাইছে 66.8%। ইফালে দোষী সাব্যস্তৰ সংখ্যা বৃদ্ধি পাইছে 56.2%। তাৰোপৰি 2021 চনৰ পৰা বৰ্তমানলৈ 90.09% বিচাৰাধীন গোচৰ নিষ্পত্তি কৰা হৈছে। ৰাজ্যৰ আৰক্ষী বিভাগক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশী মৌলবাদীক তথ্য যোগানৰ অভিযোগত ধুবুৰীত গ্ৰেপ্তাৰ এজনক। কেতবোৰ স্থানীয় লোকৰ ফোন নম্বৰ জামাত উল মুজাহিদ্দিন বাংলাদেশক যোগান ধৰিছিল আলী হুছেইন বেপাৰী নামৰ লোকজনে। পূৰ্বতেও গ্ৰেপ্তাৰ কৰা হৈছিল এইগৰাকী লোকক। অসম ভ্ৰমণৰ পূৰ্বে অমিত শ্বাহলৈ 7টা প্ৰশ্ন অসম জাতীয় পৰিষদৰ। এক সংবাদমেল সম্বোধন কৰি এই প্ৰশ্ন উত্থাপন কৰে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। অবৈধ বাংলাদেশী বিতৰণ, বান সমস্যাৰ সমাধান, ভাৰত বাংলাদেশ উন্মুক্ত সীমান্ত চিল কৰা, NRC কাৰ্যকৰীকৰণ, 6 জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি কেইবাটাও বিষয়ত প্ৰশ্ন তুলিছে অজাপই। আজি শিৱসাগৰত এক সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বিজেপি চৰকাৰক সমালোচনা কৰি গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই কেৱল পুঁজিপতি গোষ্ঠীৰ হৈ কাম কৰি আছে। নীতি আয়োগৰ তথ্যৰ উদ্ধৃতি দি অসম ভাৰতৰ অন্তিম 5খন ৰাজ্যৰ ভিতৰত থকা বুলি মন্তব্য কৰে গগৈয়ে। মিত্ৰতা সন্দৰ্ভত তেওঁ কয় যে সকলোৰে সৈতে আলোচনা কৰি মিলাপ্ৰীতিৰে নিৰ্বাচন খেলা হ'ব। দেশত ধৰা পৰিছে জইচ ই মহম্মদৰ সন্ত্ৰাসবাদী। নিৰ্বাচনমুখী বিহাৰত জাৰি কৰা হৈছে হাই এলাৰ্ট। চোৰাংচোৱাৰ সূত্ৰ অনুসৰি পাকিস্তান সমৰ্থিত এই সন্ত্ৰাসবাদী সংগঠনটোৰ 3জন সদস্যই বিহাৰত প্ৰৱেশ কৰিছে। এই তথ্য পোহৰলৈ অহাৰ লগে লগে আন এক বৃহৎ আক্ৰমণৰ আশংকা কৰা হৈছে। জাৰি কৰা হৈছে সতৰ্কবাণী। চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা অনুসৰি আগষ্টৰ 2য় সপ্তাহত নেপাল হৈ 3জন জইচ ই মহম্মদৰ সদস্য ভাৰতত প্ৰৱেশ কৰিছিল। জম্মু কাশ্মীৰৰ সীমান্তত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা। ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰা 2টা সন্ত্ৰাসবাদীক হত্যা কৰে নিৰাপত্তা বাহিনীয়ে। ইফালে মহাৰাষ্ট্ৰৰ গাডচিৰোলী জিলাত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে 4 মাওবাদী সদস্য। আজি লোকসেৱা ভৱনত এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আয়োজনৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই বৈঠক। অহা 8 ছেপ্টেম্বৰত সুধাকণ্ঠৰ ওপজা দিন। বছৰজোৰা কাৰ্যসূচীৰে চৰকাৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে কেন্দ্ৰই ভূপেন হাজৰিকাৰ স্মৃতিত 100 টকীয়া মুদ্ৰা প্ৰচলনত অনুমোদন জনাইছে।